Hello everyone, welcome back to my channel. আজি আপোনালোকলৈ মসুৰ দাইলৰ এটা পকৰি ৰেচিপি লৈ আহিছো। তাৰ কাৰণে মই মসুৰ দাইল অলপমান পানীত তিয়াই ৰাখিছিলো। 10 মিনিট সময় পানীতে তিয়াই ৰাখিলো আৰু এতিয়া এইখিনি পিছি লম। ইয়াৰ মই পেষ্টটো বনাই ললো আৰু ইয়াতে কেটামান গোটা গোটা মসুৰ দাইল ৰাখিছো। এয়া হৈছে কস্তুৰী মেথি, পিয়াজ, আদা, বাদাম, ধনিয়া, কেঁচা জলকীয়া, এজৱাইন লৈছো আৰু এয়া হৈছে অকণমান বেসন মই 2 চামুচ লৈছো। এতিয়া গুটেখিনি ভালদৰে মিক্স কৰি লম। বেসন আপোনালোকে 2 চামুচ দিব, বেছিকে বেসন দিলে টেষ্টটো বেলেগ ধৰণৰ হৈ যায়। আৰু এতিয়া গুটেখিনি ধুনিয়াকে মিক্স কৰি নিমখ দিম আৰু ইয়াত হালধি অকমান দিম। গুটেখিনি ধুনিয়াকে মিক্স কৰি লম এতিয়া হাতেৰে। নিমখ দিলো আৰু অকমান হালধি দিছো। আপোনালোকে যদি জলকীয়া বেছি বিচাৰে তেনেহলে জলকীয়া দুটামান আৰু সৰকে কাটি দিব পাৰে। বাদাম দিয়াৰ কাৰণে ইয়াৰ টেষ্টটো বেলেগ ধৰণৰ হৈ যায় আৰু খাবলৈ খুব ধুনীয়া লাগে। আৰু এতিয়া মই এটাকে নন ষ্টিক পেনত দি গৈছো। আপোনালোকে ডিপ ফ্ৰাই কৰিব পাৰে, মই সেলো ফ্ৰাই কৰিছো। এটাকে গুটেকিটা মই এতিয়া এখন নন ষ্টিক পেনত সৰু সৰুকে বনাইছো। আপোনালোকে ডাঙৰ বনাব পাৰে। মই বেছি ডাঙৰ কৰা নাই, বেছি সৰু কৰা নাই। বৰষুণৰ বতৰত খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে ইয়াৰ কাৰিও বনাই খাব পাৰে। দাইলৰ পৰা কাৰি পকৰি দি পিনি খুব ধুনীয়া লাগে খাবলৈ। আৰু এনেকে মই লুটি বাগৰ কৰি দিছো, অলপমান লৰাই দিছো যাতে দুইটা সাইডে ভালদৰে সিজি যায়। খুব ধুনীয়া হয় এনেকে আপোনালোকে যদি সেলো ফ্ৰাই কৰি খায়। আৰু ডিপ ফ্ৰাই কৰিলেও খুবেই টেষ্টি হয় খাবলৈ, তেতিয়াও ভাল লাগে। এটা টেষ্টটো বেলেগ ধৰণৰ হৈ যায় আৰু এনেকে বনালে টেষ্টটো বেলেগ ধৰণৰ হৈ যায়। ইয়াত আপোনাৰ তেলৰ পৰিমাণটো কম লাগে কাৰণে মই এনেকে প্ৰায় বনাই খাওঁ। আৰু ইয়াৰ যিটো গোন্ধ, পকৰি বনাই থাকোঁতে যিটো গোন্ধ ওলাব, স্মেল আহিব, আপোনালোকৰ মজা লাগিব। আৰু কেতিয়া হয় লাগি থাকে আৰু কেতিয়া ৰেডি হ'ব খাম এনেকুৱা ধৰণৰ ৱেইট কৰি থকা হয়। আৰু এতিয়া এখিনি মই নমাই লৈছো। এতিয়া আৰু অলপমান পকৰি এনেকে আকৌ কেৰাহীত দি ললো। এইখিনি এনেকে লৰাই টাইম লয়, অকমান সময় লাগে বনাওঁতে। আপোনালোকৰ পকৰিকেইটা সিজোঁতে 5-8 মিনিট মান সময় লাগে। আৰু লো হিটত মই বনাই আছো। ইয়া ৰেডি হৈ গৈছে। আপোনালোকে ইয়াৰ ওপৰত কলা নিমখ দি ল'ব পাৰে আৰু খুব ধুনীয়া লাগে খাই। আপোনালোকে পিছদিনাখনো খাব পাৰে।